বন্ধুকে আৰু একেলগে আৰু ষ্ট্ৰং হ'ব কিমিকিব হ'লে নিয়মাক হ'লে আৰু ষ্ট্ৰং হ'ব সেইকাৰণে কোনোবা আমাক অৰুণাচলৰ ছোৱালী মিছ কৰিলে আমাৰ ল'ৰাকেইটা যদি ৰিচিভ কৰিবি ৰিপ্লাই কৰিবি আমাৰ বড়ো ছোৱালী যদি লৈ পেলাই অৰুণাচলত কোনোবা উল্টা পুল্টা কৰে তেতিয়া বিৰাট আৰু আছে চিন্তা নকৰিবি আমাৰ যদি বড়ো ডুবাই তাত উল্টা পুল্টা কৰে বিৰাটক কৈ দিব মই ৰাতি হৈ যাম বুঢ়া হ'লে ব্যৱসায় কৰিব সেইকাৰণে আমাৰ মাজত ষ্ট্ৰং হ'ব লাগে হ'বৰ কাৰণে একেলগে আমাৰ এটা যোনজনে চাবি কৰা নাই তহঁত গেৰিছত নাযাবি আকৌ যোনজনে চাবি কৰা নাই তেনেকুৱা আমাৰ অৰুণাচল আমাৰ মিচিং আছে আমাৰ ট্ৰাইবেল ধেৰ আছে ট্ৰাইবেল নহয় ইণ্টাৰ কাষ্ট আমাৰ গেৰি ছিষ্টেম ষ্ট্ৰং হ'ব লাগে সেইকাৰণে ময়োতো দুটা ল'ৰা আছিলে বড়ো ছোৱালী লৈ দিবি বড়ো ছোৱালী লৈ দিবি কৈছে ক'ত মাৰাই নাই কলেজত গ'ল বুলি বাবাকে আহিছে বোৱাৰী এটা লৈ আহিছে আৰু মোৰ কোৱাটো বৰ গ'ল বুলি কৈ আছোঁ কি কৰিম সেইকাৰণে যোনে লোৱা নাই অলপমান আমাৰ ব্যৱহাৰ হ'বলৈ চেষ্টা কৰিম বোৱাৰী কেতিয়াও বিৰাট কিবা নাই আমাৰ অৰুণাচলৰ বোৱাৰী হ'বলৈ চেষ্টা কৰিম বুলি অনুৰোধ কৰিছে লাষ্টলি যোনে চবে আহিছে চবক মই মোৰ চাইডৰ পৰা এটা বড়োৰে শান্তি হৈ আছে বড়ো মানুহ উন্নতি হৈ আছে ইউনিটি আছে তাৰ কাৰণে মই চব বড়ো ৰাইজক মই চালাম কৰিছোঁ থেংক ইউ ভাত খাইছিল